ৰাজ্যখনত যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটাৰ পিছত এটাকে যে উচ্ছেদ অভিযান চলাই আছে, এইটো সম্পূৰ্ণ অমানৱীয় উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই উচ্ছেদ অভিযান চলাই তেখেতে বহু সমস্যাৰ পৰা তেওঁলোকে হাত সাৰিব বিচাৰিছে। বিশেষকৈ অত্যাধিক মূল্যবৃদ্ধি হৈছে। নিবনুৱাক 1 লাখ চাকৰি দিম বুলি কৈ চাকৰি দিব নোৱাৰিলে। আজি যথেষ্ট ঋণৰ বোজা ভুগিবলগীয়া হৈছে ৰাজ্য চৰকাৰে। আৰু এই গোটেইখিনি সমস্যা যাতে ৰাজ্যখনত আলোকপাত নহয়, তাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটাৰ পিছত এটাকে উচ্ছেদ অভিযান চলাই সংখ্যালঘু জনগণক নিধনযোগ্য আৰম্ভ কৰিছে আৰু এই নিধনযোগ্য বন্ধ হ'ব লাগিব। আজি নগাঁৱত যি ৰূপহীহাট সমষ্টিত যি উচ্ছেদ অভিযান চলাইছে, এই ধৰণৰ উচ্ছেদ অভিযান সম্পূৰ্ণ অমানৱীয় উচ্ছেদ অভিযান। সেইদিনা লামডিঙত যি উচ্ছেদ অভিযান চলালে, ৰেলৱে যি কলনীত, এই ধৰণৰ উচ্ছেদ অভিযান চলাই তেখেতে সংখ্যালঘু জনগণক যদি ভাবিছে নিশেষ কৰিম, তেওঁ কোনোপধ্যে নিশেষ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি চৰম সকিনি প্ৰদান কৰিছোঁ, এই ধৰণৰ উচ্ছেদ অভিযান বন্ধ হ'ব লাগিব। আজি যেনেকৈ বিধায়ক নুৰুল হুদা ডাঙৰীয়া যেনেকৈ ৰাজপথলৈ ওলাই আহিছে, যেনেকৈ উচ্ছেদস্থলীত গৈ প্ৰতিবাদ কৰিছে, অনুৰূপ ধৰণে সকলো বিধায়কে ওলাই আহি প্ৰতিবাদ কৰক আৰু সকলো একত্ৰিতভাৱে প্ৰতিবাদ কৰিব লাগিব। এই হিটলাৰী চৰকাৰৰ বিৰুদ্ধে সকলো সংখ্যালঘু বিধায়কসকলক তেওঁলোকে যি নিমাতী কন্যাত ভাও ধৰিছে, যি ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে, এই স্থিতিত তেওঁলোকে পৰিত্যাগ কৰক। তেওঁলোকে ৰাজপথলৈ ওলাই আহক, নিজৰ মাত মাতি প্ৰতিবাদ কৰক। আমি আমচুৱে সকলোকে আহ্বান জনাইছোঁ আৰু অনাগত দিনত আমচুৱে এই জনতাৰ প্ৰতিবাদৰ পিছতে দিছপুৰ চলো যাত্ৰা আৰম্ভ কৰিব আৰু লাখে লাখে জনতা ৰাজপথলৈ ওলাই আহিব। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মিছনেৰী, এই যি তেওঁলোকে শাসন ব্যৱস্থা বিশৃংখলা সৃষ্টি হ'বলৈ, অৰাজকতা এটা পৰিৱেশ সৃষ্টি কৰিব তেওঁ বিচাৰিছে হিন্দু মুছলমানৰ নামত। গতিকে আমি আপোনালোকৰ জৰিয়তে বিশেষভাৱে সকিনি প্ৰদান কৰিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ, তেওঁ উচ্ছেদ অভিযান বন্ধ কৰিবই লাগিব। নহ'লে আমাৰ গণতান্ত্ৰিক গণসংগ্ৰাম এইটো অব্যাহত আছে আৰু অব্যাহত থাকিব। দিছপুৰ দিল্লী চলো যাত্ৰা আৰম্ভ কৰা হ'ব। ব্যাপক গণতান্ত্ৰিক গণ আন্দোলন কঠোৰভাৱে আৰম্ভ কৰা হ'ব। তাৰ কাৰণে সাজু হৈ থাকক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ কেতিয়াও জাতীয় নায়ক হ'ব নোৱাৰে, তেওঁ সদায় খলনায়ক হৈ থাকিব। তেওঁ এজন মিছলীয়া ব্যক্তি, তেওঁ স্বেচ্ছাচাৰী শাসন চলাইছে, তেওঁ অন্যায় অত্যাচাৰ কৰি আছে, মুছলমানক নিশেষ কৰিব বিচাৰিছে। কিন্তু এটা কথা মনত ৰখা উচিত, মুছলমানক কেতিয়াও তেওঁ নিশেষ কৰিব নোৱাৰে। আমাৰ সংগ্ৰাম চলিছে, এই সংগ্ৰাম চলি থাকিব।